কাৰ্বি আংলঙত গুৱাহাটীৰ যি দুজন যুৱকক হত্যা কৰিলে সেয়া মই বৰ্ডাৰ এণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা নিন্দা কৰিছোঁ। তেখেতসকলে এনেকুৱা ঘটনা কৰিব নালাগিছিলে। দুজন নিৰীহ যুৱকক এনেকুৱা হত্যা কৰাটো ভাল হোৱা নাই, অত্যন্ত দুখ পাইছোঁ। কিন্তু এটা কথাও দুখ পাইছোঁ যে ছ'চিয়েল মিডিয়াত বহুত যুৱকসকলে ট্ৰাইবেলসকলক বিভিন্ন ধৰণৰ ভাষাৰে গালি পাৰিছে, জংগলীয়া বুলি কৈছে, অশিক্ষিত বুলি কৈছে, কুকুৰ বুলি কৈছে। এনেকুৱা যেন কথা আপোনালোকে নকয়। আনক কুকুৰ কোৱা আগত নিজকে চিন্তা কৰক, তই কিমান ভাল মানুহ। আমি জংগলীয়া নহয়, আমি কুকুৰ নহয়, আমি অশিক্ষিত নহয়। যিকেইজন যুৱকে আমাক এই ধৰণে কথা কৈছে, মই তেখেতসকলক নিন্দা কৰিছোঁ। এনেকুৱা যেন জাতি হিচাপে গালি পাৰিব নালাগে, জাতি হিচাপে মূৰ্খ বুলি ক'ব নালাগে, জাতি হিচাপে বিভিন্ন ধৰণৰ কথা ক'ব নালাগে। কাৰ্বি আংলঙৰ যি বড়ো যুৱক বা কাৰ্বি যুৱক যিকেইজনে দুখ কৰিছে, হত্যা কৰিছে, তেখেতসকলক আপোনালোকে যি ধৰণৰ শাস্তি দিয়ে দিয়ক, আমাৰ ক'ব লগা নাই। কিন্তু জাতি হিচাপে আমাক গালি পাৰিব নালাগে, তেতিয়াহ'লে আমি সহ্য কৰিব নোৱাৰোঁ। আমাক যদি মূৰ্খ কৈছে, আমি যদি অশিক্ষিত, আমি যদি জংঘলত থাকে, ঠিক আছে। আজি 10-15 বছৰ আগত লক্ষী ওৰাং নামৰ যি যুৱতীগৰাকীক গুৱাহাটীৰ ৰাজপথত কি ধৰণৰ অত্যাচাৰ কৰিছিলে, কিমান কান্দিছিলে যুৱতীগৰাকী। আপোনালোকে কোনেও এজন যে এইটো মানা কৰা নাছিলে। অত্যন্ত ঘিণ লগা কথা আছিলে সেইটো। আপোনালোকে পাহৰিলে নেকি? আপোনালোকে যি ধৰণৰ ৰাজপথত এনেকুৱা ঘটনা কৰিছিলে, এইটোতো নিন্দনীয় ঘটনা আছিলে। ইয়াৰ কাৰণে জাতি হিচাপে কাকো গালি পাৰিব নালাগে, জাতি হিচাপে কাকো বেয়াকৈ গালি পৰাব নালাগে। বড়োসকল আগৰ দৰে নহয়, ট্ৰাইবেলসকল আগৰ দৰে মূৰ্খ নহয়। আজিকালি বড়োসকলে চবফালে আমি আগুৱাই গৈছোঁ। ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে বড়োৰ পৰাই গভৰ্ণৰ হৈছে। ISLত ফুটবল খেলিবলৈ পাইছে, ডেন্সত পাইছে, নেশ্যনেল লেভেলৰ ডেন্স কম্পিটিশ্যনত পাইছে, নেশ্যনেল লেভেলৰ গানৰ প্ৰগ্ৰামত ছিট পাইছে। আৰু অংকুচিতা বড়ো যিজন তেওঁ বড়ো বক্সাৰত পাইছে। সেইকাৰণে আমাক এতিয়া জংগলী বুলি ক'ব নালাগে, মূৰ্খ বুলি ক'ব নালাগে। আমি চব দিশত আগবঢ়াই গৈছে। যেন মই অসম আৰক্ষীক অনুৰোধ কৰিছোঁ, আপোনালোকে ছ'চিয়েল মিডিয়াত ভালকৈ নজৰ দিয়ক। বহুত যুৱকে বড়োসকলক বহুত বেয়াকৈ কথা কৈছে। এই কথা কোৱাৰ কাৰণে যদি কিবা এটা জাতিগত সংঘৰ্ষ হয়, তেতিয়াহ'লে কিন্তু যি যুৱক কেইজনে এই ধৰণৰ বক্তব্য দিছিলে তেখেতসকলৰ দায়ী হ'ব, অসম চৰকাৰৰ দায়ী হ'ব। কৰণ পেগু নামৰ এজন ট্ৰাইবেল পেগু ল'ৰায়ে বাংলাদেশক খেদিব নালাগে, কিন্তু বড়োসকলক খেদিব লাগে। এই মূৰ্খ এজন পগলা হৈছে। যেন অসমৰ হিষ্টৰী পঢ়িছে না নাই গম নাপাওঁ। বড়োসকল ট্ৰাইবেলসকল অসমৰ থলুৱা মানুহ। প্ৰথম ট্ৰাইবেলসকলে আছিলে। এইখন অসম ট্ৰাইবেলসকলৰে। এনেকুৱা কথা ক'ব নালাগে। জীৱনত আপোনাৰ ওপৰত মই ব্যৱস্থা কৰি আছোঁ, কেছ FIR কৰিব লাগিব। যেন এই ধৰণৰ বক্তব্যৰ কাৰণে কেছ FIR কৰাৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ।